আজি মই যেটো টপিক আপোনালোকৰ লগত আলোচনা কৰিব লৈছো সেই টপিকটো বিশেষকৈ আমাৰ মহিলাখিনিৰ কাৰণে বেছিকে ইম্পৰ্টেন্ট বা বহুতে গুৰুত্বপূৰ্ণ কিয়নো আজি টপিকটো নাম হৈছে এবৰ্শন বা গৰ্ভপাত আপোনালোকে চাগে গৰ্ভপাত বা এবৰ্শনৰ কথা সকলোৰে জ্ঞাত সকলোৱে জানে কি বস্তু গৰ্ভপাত কেতিয়া কৰোৱা হয় কিয় কৰোৱা হয় ইত্যাদি কথা অলপ হলেও সামান্য জ্ঞান হলেও সকলোৰে থাকে কিন্তু এই গৰ্ভপাত বা এবৰ্শনৰ লগত জড়িত আমাৰ কিছুমান আইন আছে আজি সেই বিষয়ে ক'ব ওলাইছো কেনেকেনো হয় বা কেতিয়ানো এই আইনবোৰ প্ৰযোজ্য হয় এই গৰ্ভপাতৰ লগতনো কেনেদৰে জড়িত এই সকলোবোৰ কথা মই আজি আপোনালোকৰ আগত ক'ম বুলি ভাবিছো গৰ্ভপাত বা এবৰ্শনৰ কথা যেতিয়া আমি আলোচনা কৰিব যাম আমি প্ৰথমতে গম পাব লাগিব ইয়াৰ লগত জড়িত আইনখনৰ নামনো কি আৰু সেই আইনখনৰ নাম হৈছে দ্য মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট 1971 এইখন আমাৰ ভাৰতত প্ৰযোজ্য হৈছিল 71ৰ পাছত এবছৰ পাছত অৰ্থাৎ 1972 অৰ্থাৎ 1972 চনত 1972 চনৰ আগত আমাৰ ভাৰতত এবৰ্শনৰ এনেকুৱা কোনো ধৰণৰ আইন ৰচনা কৰা হোৱা নাছিল বা এনেকুৱা কোনো ধৰণৰ আইন প্ৰযোজ্য হোৱা নাছিল আৰু এই চনটোৰ আগৰ যিখিনি আছে আগৰ সময়ছোৱাত এনেকুৱা ধৰণৰ নিয়ম আছিল যে যদিহে কোনো মহিলা এবৰ্শন কৰোৱাই বা গৰ্ভপাত কৰোৱাই হেতু আইনৰ চকুত দণ্ডনীয় আছিল আৰু তেনেকুৱা মহিলাৰ 7 বছৰ পৰ্যন্ত জেল হৈছিল লগতে যিজন চিকিৎসকে এই কামটো কৰায় বা যিজন মেডিকেলৰ মানুহে বা ডক্টৰে এই গৰ্ভপাত কৰোৱাই তেওঁৰ 3 বছৰ পৰ্যন্ত জেল হৈছিল কিন্তু যেতিয়া এইখন আইন ফোৰ্সত আহিল এইখন আইন আমাৰ মাজলৈ আহিল তাৰ পাছতে বহুত ধৰণৰ নিয়ম কানুন বান্ধি দিয়া হ'ল আৰু তেতিয়াৰ পৰা এই নিয়মবোৰ বৰ্তমানো চলি আছে আৰু লগতে 2016 চনত এইখন আইন অলপমান সংশোধন হৈছে মই সেই বিষয়েও আপোনালোকক বহলাই কম বুলি ভাবিছো এতিয়া ক'ব লৈছো আমাৰ মহিলাসকলে কি কাৰণত কি কণ্ডিশনত গৰ্ভপাত বা এবৰ্শন কৰাব পাৰে ইয়াৰ বহু কেইটা কাৰণ আছে তাৰে ভিতৰত মই কেইটামান কৈ দিছো প্ৰথমতে হ'ল যদি প্ৰেগনেন্সিৰ কাৰণে মহিলা গৰাকীৰ কিবা শাৰীৰিকভাৱে তেওঁ অসুস্থ হয় বা তেওঁৰ শাৰীৰিকভাৱে তেওঁ দুৰ্বল হয় তেওঁৰ কিবা হাৰ্ম হ'ব পাৰে প্ৰেগনেন্সিটোৰ কাৰণে তেতিয়া হলে তেওঁ সেই কাৰণটো দৰ্শাই তেওঁ গৰ্ভপাত কৰোৱাব পাৰে 2 নম্বৰতে যদিহে তেওঁ ৰেপ ভিকটিম হয় অৰ্থাৎ তেওঁক যদি কোনোবাই ধৰ্ষণ কৰিছে বা তেওঁ সেই বাচ্চাটো ৰাখিব খোজা নাই বা তেওঁ ৰাখিব নোৱাৰে তেতিয়া হলে সেই কাৰণটোৰ বেচিছত সেই কণ্ডিশনটোৰ বেচিছত তেওঁ গৰ্ভপাত কৰাব পাৰে বা এবৰ্শন কৰাব পাৰে আকৌ যদিহে যিজনী মহিলা প্ৰেগনেন্ট হৈছে তেওঁ যদি মেন্টেলি ইল হয় তেওঁ যদি পগলা হয় তেওঁ যদি একো বুজি নাপায় তেনেকুৱা ধৰণৰ যদি মানসিক ৰোগী হয় তেতিয়া হলে তেওঁৰ পেৰেন্টছৰ এগ্ৰিড বা তেওঁ পেৰেন্টছৰ পাৰমিশনত সেই মহিলা গৰাকীৰ গৰ্ভপাত কৰাব পাৰে বা এবৰ্শন কৰাব পাৰে আকৌ যদিহে প্ৰেগনেন্সি তিৰোতা গৰাকীৰ গৰ্ভত থকা শিশুটোৰ ভালদৰে ডেভেলপ নহয় ভালদৰে ডাঙৰ নহয় তেতিয়া হলে সেই কণ্ডিশনটোৰ কাৰণেও ডক্টৰৰ পৰামৰ্শ লৈ তেওঁ গৰ্ভপাত কৰাব পাৰে বা এবৰ্শন কৰাব পাৰে এই আইনখনত কোৱা হৈছিল যে যিবোৰ প্ৰেগনেন্ট মহিলা যিবোৰ প্ৰেগনেন্ট ওমেন তেওঁলোকে কনচিভ হোৱাৰ মনত ৰাখিব কনচিভ হোৱাৰ 20 সপ্তাহৰ ভিতৰত গৰ্ভপাত কৰাব পাৰে বা এবৰ্শন কৰিব পাৰে তাকো মই কৈ যোৱা যিকেইটা কাৰণ সেইকেইটা কাৰণত হেনেকুৱা কোৱা হৈছিল 71ত যিখন আইন ৰচনা হৈছিল তেতিয়া কিন্তু 2016ত কিছুমান এনেকুৱা কেছ আহিল আমাৰ কোৰ্টত তাৰ বাবে কিছু সংশোধন কৰা হ'ল এই আইনখন অৰ্থাৎ এই যিটো 20 সপ্তাহ সেই 20 সপ্তাহটো বঢ়াই দি 24 সপ্তাহ কৰা হ'ল অৰ্থাৎ বৰ্তমান কোনো প্ৰেগনেন্ট লেডিয়ে তেওঁ কনচিভ হোৱাৰ 24 সপ্তাহৰ ভিতৰত যদিহে এনেকুৱা ধৰণৰ কিছুমান কাৰণ থাকে কিছুমান স্পেসিফিক কাৰণ থাকে মই যিবোৰ কৈ গৈছো আগতে সেই কাৰণবোৰ যদি থাকে তেতিয়া হলে সেই কাৰণবোৰ দৰ্শাই তেওঁ এবৰ্শন কৰিব পাৰে বা গৰ্ভপাত কৰাব পাৰে আৰু এই 24 সপ্তাহটো যে বঢ়াই দিয়া হ'ল তাৰে কিছুমান কাৰণ আছে মই সেই কাৰণ কেইটাও কৈ দিছো যদিহে গৰ্ভত থকা বাচ্চাটোৰ কিবা কমপ্লিকেশন থাকে বা তেওঁৰ গৰ্ভতে গম পোৱা যায় যে বাচ্চাটোৰ কিবা বেমাৰ আছে বা তেওঁ শাৰীৰিকভাৱে হয়তো কিছু কমপ্লিকেশন আছে বা জন্ম হোৱাৰ পাছতো সেই বাচ্চাটোৰ কিবা অনিষ্ট হ'ব পাৰে তেতিয়া হলে সেইটো কাৰণৰ বাবে এই 24 সপ্তাহৰ ভিতৰত তেওঁ গৰ্ভপাত কৰাব পাৰে লগতে যদিহে মাতৃগৰাকী মাইনৰ হয় বা সৰু হয় তেওঁ যদি খুব কম বয়সৰ হয় তেতিয়া হলে তেওঁ এই কাৰণটো দৰ্শাই গৰ্ভপাত কৰাব পাৰে বা এবৰ্শন কৰিব পাৰে কাৰণ যদিহে কম সময়ত
কম বয়সত যদি তেওঁ প্ৰেগনেণ্ট হয় তেতিয়াহ'লে মাতৃগৰাকীৰ তেওঁৰ শাৰীৰিকভাৱে তেওঁ অসুস্থ হ'ব পাৰে বা তেওঁৰ মৃত্যুও হ'ব পাৰে। গতিকে এই কাৰণবোৰ দৰ্শাই এতিয়া বৰ্তমান আইনে 24 সপ্তাহ ধৰি দিছে, অৰ্থাৎ কনচিভ হোৱাৰ 24 সপ্তাহৰ ভিতৰত এইবোৰ কাৰণ দৰ্শাই এগৰাকী প্ৰেগনেণ্ট লেডিয়ে গৰ্ভপাত কৰাব পাৰে বা এবৰ্চন কৰিব পাৰে। গতিকে এইবোৰে হৈছে গৰ্ভপাতৰ যিখিনি আইনৰ লগত জড়িত কথা, এইখিনিয়ে থুলমূলকৈ কথা। গতিকে ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা মনত প্ৰশ্ন আছে বা যদি কিবা সুধিব বিচাৰিছে, মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ।